চিত্ৰলেখাৰ পাকঘৰ মোৰেই পাকঘৰ। নমস্কাৰ, শেৱালি ফুলৰ বতৰ, গতিকে শেৱালি ফুলৰ ভাজি এখন আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ। এয়া প্ৰথমতে মই লৈছোঁ শেৱালি ফুল আৰু ভালদৰে ধুনীয়াকৈ ধুই বাছি লৈছোঁ। লগত আলু, পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া লৈ লৈছোঁ। এয়া প্ৰথমতে মই কেৰাহীটোত গৰম হ'বলৈ দি ইয়াত মই এতিয়া মিঠাতেল অলপ দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত ইয়াত মই পিঁয়াজ, কাটি লোৱা আলুখিনি আৰু নহৰু আৰু জলকীয়াটো দি অলপ সময়ৰ কাৰণে মই লৰাই থাকিম। ইয়াত মই এতিয়া আধা চামুচ নিমখ আৰু আধা চামুচ হালধি দি ললোঁ আৰু এইখিনি এতিয়া মই অলপ সময় লৰাই ঢাকনিখন 2 মিনিট দি ল'ম আৰু এইখিনি ঢাকনি গুচাই মই এতিয়া এইখিনি আৰু অলপ ভালদৰে ভাজি থাকিম। এইখিনি অলপ ভজা হৈ গ'ল। ইয়াত মই এতিয়া আদা কুটি লোৱা আদাখিনি মই দি লৈছোঁ আৰু শেৱালি ফুলখিনি মই ইয়াত দি ল'লোঁ। এইখিনি এতিয়া মই আৰু অলপ ধুনীয়াকৈ ভাজি থাকিম। ভাজিখন প্ৰায় হৈয়ে গ'ল। এতিয়া মই ইয়াত এটা কণী মিহলি কৰি দিম। মই কণী এটা লৈ লৈছিলোঁ। এনেকৈ মই কণীখিনি মই ইয়াত মাজত দি ল'ম। এইখিনি অলপ ভালদৰে মই এতিয়া কণীখিনি ভাজি ল'ম। ইয়াতে একেলগেই ভাজি ধুনীয়াকৈ মিহলি কৰি দি ল'ম। কণী এটা দিলে হয়তো তিতাটো অলপ কমিব, সেইকাৰণে মই কণীটো অলপ দি দিছোঁ। গোটেইখিনি ভালদৰে এতিয়া মই ভাজি ল'ম মিহলি কৰি। কণীটো দিলে খাই ভাল লাগিব, অলপ সোৱাদ হ'ব আৰু যাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে সিও হয়তো খাই ভাল পাব আৰু তিতাটো কম পাব। এয়া সুন্দৰকৈ মোৰ ভাজিখন হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ ভাতৰ লগত সজাই লৈছোঁ আৰু এতিয়া খোৱাহে কথা। আপোনালোকেও খাব। আজিলৈ আহিছোঁ, ধন্যবাদ।